নমস্কাৰ মই নয়নমণি আজি আকৌ আহিছো খুব ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰ লৈ আপোনালোকে যদি যোৱা কালিৰ ভিডিওটো চাইছে নিশ্চয় গম পাইছে মই ষ্টকত থকা কাপোৰসমূহ অফাৰ প্ৰাইজত লৈ আহি আছো মোৰ যিখিনি ষ্টকত কাপোৰ আছে সেইখিনি বছৰৰ শেষৰ কেইটা দিনত মই অফাৰ প্ৰাইজত দিম আৰু যদিহে আপোনালোকৰ পছন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব পাৰিব স্ক্ৰিনত মই নাম্বাৰটো দি থৈ দিম সেইটো নাম্বাৰত হোৱাটছআপ কৰিব আৰু ডিটিডিসি কুৰিয়াৰ যোগে পঠাম মই অনলাইন পেমেন্ট কৰিব লাগিব কেছ অন ডেলিভাৰী নহয় যোৱা কালিৰ ভিডিওটোত কোৱা নাছিলো সেইবাবে এতিয়া কৈ দিলো বহুতেই খুদে কেছ অন ডেলিভাৰী দিব পৰা মোৰ সুবিধা নাই আৰু যেহেতু মই কাপোৰখিনি কৈছোৱে যিমান পাৰিছো কম প্ৰাইজত দিব চেষ্টা কৰিছো আপোনালোকে ইয়াৰ পৰা আৰু কমত নিবিচাৰিব মই যেটো প্ৰাইস কও হিটোৱে মানে দিব লাগিব যদি আপোনালোকৰ মিলে তেতিয়া হলে অৰ্ডাৰ কৰিব পাৰিব বেছি পলম নকৰি কাপোৰ কিজোৰ দেখাই যাও এয়া চাওক প্ৰথম দেখাম এজোৰ গ্ৰে কালাৰত খুব ধুনিয়া স্ক্ৰিন প্ৰিন্টিং কৰা গোলাপ ফুলৰ ডিজাইনৰ মেখেলা চাদৰ কাপোৰজোৰৰ কালাৰটো গ্ৰে কালাৰ আৰু একেবাৰে ডাৰ্ক গ্ৰে আৰু খুব ধুনিয়া চাদৰখনত এনেকে আসলত 3 লাইন দিয়া হৈছে দহিটো কৰা আছে কাপোৰজোৰত আৰু সাইডে সাইডেও এনেকে ফুল কৰা আছে মাজতো ফুল দিয়া আছে আসলত ঘনকৈ 3 লাইন থাকিব এনেকে আৰু সাইডে সাইডে এনেকে ফুল থাকিব দহিটো কৰা থাকিব ইয়াতে আপোনালোকে সেম কালাৰত ব্লাউজ পিসো পাব ব্লাউজ পিসৰ হাতত পৰাকৈ এনেকে কাম কৰা আছে আৰু মেখেলাখনতো 3 লাইন ফুল দিয়া আছে চাদৰখন দহি কৰা আছে মেখেলা সিলোৱা নাই এয়া এইখন মেখেলা যদি এজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব এজোৰ লব পাৰিব মাত্ৰ 1150 টকা 1150 টকাত লব পাৰিব মই এনে 1300 টকা লও হ্যান্ডমেড মিক্স পাটৰ হয় কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব খুব ধুনিয়া সফট কোৱালিটি হয় কাপোৰৰ কোৱালিটিৰ লগতো প্ৰাইসবোৰ বেলেগ বেলেগ হয় কম প্ৰাইসৰো দেখাম মই আপোনালোকক কটনৰ এজোৰ দেখাই দিও মাত্ৰ 380 টকাত আপোনালোকে লব পাৰিব মাত্ৰ 380 টকাত এজোৰ কাপোৰ লব পাৰিব আৰু মই কৈছোৱে মই যিখিনি ষ্টকত আছে সেইখিনিহে অফাৰ প্ৰাইজত দিছো আপোনালোকে যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে প্ৰাইসটো বেছি পৰিব নতুনকৈ অৰ্ডাৰ কৰিলে ষ্টকত থকা কাপোৰৰ প্ৰাইজত নহয় এটো আসল থাকিব আসলত 4 লাইন ফুল আছে এনেকে ঘন ঘনকৈ আৰু একদম পাতল হালধীয়া হয় কাপোৰজোৰৰ কালাৰটো একদম পাতল আৰু মেৰুন কালাৰেৰে ফুলটো কৰা আছে মেৰুন কালাৰেৰে ফুলটো কৰা আছে আৰু ইয়াৰে ব্লাউজ পিস নাথাকে মেখেলা আৰু চাদৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট লব সোনকালে অৰ্ডাৰ কৰিব আপোনালোকে কাৰোবাক বিহুত গিফট কৰিবও পাৰিব এনেকুৱা ধৰণৰ কাপোৰ হয় কটনৰ হয় পিওৰ কটন গৰমত পিন্ধিবও ভাল ঠাণ্ডাটো পিন্ধিব পাৰি এতিয়া বাৰু ঠাণ্ডা এইজোৰ আপোনালোকে 380 টকাত লব পাৰিব আমাৰ ফালে বহুত ঠাণ্ডা পৰিছে আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাব আকৌ এজোৰ দেখাইছো কটনৰে হয় ব্লাউজ পিস নাথাকে ইয়াতে থাকিব অকল মেখেলা আৰু চাদৰ আসলটো দেখাই দিছো আসলটো এনেকুৱা হ'ব মাত্ৰ 380 টকাত আপোনালোকে লব পাৰিব 4 লাইন থাকিব আসলত ঘন ঘনকৈ তাৰ পিছত সাইডে সাইডেও ফুল থাকিব কাপোৰ কিজোৰ মেটেৰিয়েল কটন হয় পিওৰ কটন ইয়াৰে ব্লাউজ পিস নাথাকে মেখেলা আৰু চাদৰ মাত্ৰ 380 টকাত আপোনালোকে লব পাৰিব খুব ধুনিয়া হয় ষ্টকত থকা বাবেহে এটো প্ৰাইজত দিয়া হৈছে বেলেগ কালাৰত অৰ্ডাৰ কৰিলে প্ৰাইসটো বেছি পৰিব আকৌ এজোৰ দেখাম মই প্ৰথম অকমান কম প্ৰাইজৰ বিলাকে দেখাইছো এজোৰ আছে পাৰ্লুম মিক্স পাটৰ আকাশী কালাৰত খুব ধুনিয়া এটা বগলী ডিজাইন কৰা হৈছে কাপোৰজোৰত এয়া বগলী ডিজাইন কৰা হৈছে খুব ধুনিয়া হয় কাপোৰজোৰ একদম ইউনিক এটা ডিজাইন মাত্ৰ 650 টকাত আপোনালোকে লব পাৰিব মই কৈছো এই কাপোৰৰ মেটেৰিয়েল লৈ দাম বিলাক বেলেগ বেলেগ হয় আকাশী কালাৰ হয় কেমেৰাত অকমান ডাঠ আহিছে অলপ পাতল হয় কালাৰটো আসলটো এইটো এনেকে বগলী ডিজাইনটো থাকিব খুব ধুনিয়া হয় আৰু এনেকুৱা ডিজাইনবোৰ বুৱা কাপোৰতো পোৱা যায় আজিকালি দহিটোও কৰা থাকিব মেখেলা বাৰু সিলোৱা নাই সেম কালাৰত ব্লাউজ পিসও পাব ব্লাউজ পিসতো এটা বগলী কৰি দিয়া হৈছে এইখন মেখেলা এজোৰ লব পাৰিব মাত্ৰ 650 টকা মাত্ৰ 650 টকাত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মেখেলাখনো দেখাই দিছো এয়া চাওক এইখন মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বট লব লৈ হোৱাটছআপ কৰিব স্ক্ৰিনত দিয়া নম্বৰত এবাৰ দেখাম এজোৰ কাপোৰ আপোনালোকে দেখিছে ৰঙা ৰঙৰ
ফেব্ৰিক কৰা হয় এনেকুৱা ডিজাইনত অৱশ্যে মই মেচিন এমব্ৰইডাৰীও কৰিছো এইযোৰ কিন্তু ফেব্ৰিক হয় এবাৰ ওচৰৰ পৰা দেখাই দিছো নিশ্চয় দেখিছে যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চাই মই ইউটিউবতো দিছো ফেচবুক পেজতো দিছো ভিডিঅ'টো কেনেকৈ কৰিছো এয়া চাওক এইটো আচল থাকিব আৰু ইয়াতে মই সাইডত খুব ধুনীয়া এটা এছ লেজ লগাই দিছো আৰু ইয়াতে মই এয়া কৰি লেজ লগাই দিছো আৰু আচলটো দেখাই দিও আচলত এনেকে দুই লাইন থাকিব একদম এমব্ৰইডাৰী ডিজাইন হয় খুব ধুনীয়া কিন্তু মই কৰিছো ফেব্ৰিক ইয়াতে গোটেই সাইডে সাইডে এনেকে মগৰ টাইপ ডিজাইনটো থাকিব আৰু ইজোৰৰ যে ব্লাউজ পিসটো আপোনালোকে কন্ট্ৰাষ্টত পাব হোৱাইটত ৰেড ফুল এনেকে দিয়া হৈছে মানে কন্ট্ৰাষ্ট কৰি দিয়া হৈছে ব্লাউজ পিসটো আৰু মেখেলাখন সেম কালাৰে থাকিব এনেকে দুই লাইন থাকিব ওপৰলৈকে যেটো ফুলটো ডাঙৰকে ৰাখিছো মই যদি কাপোৰযোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এনেকুৱা ডিজাইনত বেলেগ কালাৰত অৰ্ডাৰ কৰিলে বেছি পৰিব যিহেতু ইজোৰ ষ্টকত আছে সাইডত লেজ লগাই মনি লেজ লগাই গোটেইখিনি কৰি মিলি আপোনালোকে এইখিনি ইজোৰ 1880 টকাত ল'ব পাৰিব 1880 টকাত ল'ব পাৰিব স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এজোৰ দেখাম ৰিবন এমব্ৰইডাৰী কৰা এজোৰ দেখাই দিও এয়া চাওক এজোৰ লেভেণ্ডাৰ টাইপ হয় কালাৰটো খুব ধুনীয়া আৰু এনেকুৱা সৰু সৰু ফুল বহুতেই বিচাৰে কাপোৰযোৰ আচলটো এনেকুৱা হ'ব এনেকুৱা ডিজাইনত মই ভালে কিজোৰ বনাইছো ৰঙাটো বনাইছো এটো আচল থাকিব দহিটো কৰা আছে আৰু গোটেই সাইডে সাইডে এনেকে সৰু সৰু ফুল আছে এনেকুৱা সৰু সৰু ফুলবোৰ আপোনালোকে ভাল পায় আৰু মাজতো এনেকে এটা ফুল আছে আৰু ইয়াৰে আপোনাৰ মাজৰ ডিজাইনটো দেখাই দিও মই বুকৰ ডিজাইনটো এইখিনি আপোনালোকে জাপি পিন্ধিবও পাৰে মিলি লৈ পিন্ধিলেও এইখিনিত আহিব আৰু জাপি লৈ পিন্ধিলেও এইখিনিতে আহিব কাপোৰযোৰ দহিটো কৰা আছে মই দেখাই দিলো ৰিবন এমব্ৰইডাৰী হয় হাতেৰে চিলাই কৰা এইবোৰ প্ৰাইস বিলাক অকমান বেছি থাকে এইটো ব্লাউজ পিস থাকিব ব্লাউজ পিসতো হাতত কাম কৰি দিয়া আছে মেখেলাখন চিলাই ৰেডি কৰা আছে এখন মেখেলা যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ মই এনেকুৱা ডিজাইনত 2700 2600 এনেকে লৈছিলো যেহেতু গোটেই গাত কাম কৰা আছে ইজোৰ একেবাৰে অফাৰ প্ৰাইজত পাব মাত্ৰ 2400 টকা 2400 টকাত আপোনালোকে ল'ব পাৰিব 2400 এজোৰ দেখাম হ্যান্ড এমব্ৰইডাৰী হাতেৰে এমব্ৰইডাৰী কৰা ৰাণী পিংক কালাৰত এনেকুৱা বাটাৰফ্লাই ডিজাইন কৰা হৈছে কাপোৰৰ মেটেৰিয়েল পাৱাৰলুম মিক্স পাড হয় ইজোৰ কিন্তু হ্যান্ডমেড হয় আগৰ যিজোৰ দেখালো ইজোৰ পাৱাৰলুম মিক্স পাড হয় এনেকে বাটাৰফ্লাই ডিজাইন কৰা হৈছে আৰু খুব ধুনীয়াকে মাল্টি কালাৰত দহিটো কৰা আছে কাপোৰযোৰত আৰু দহিত এনেকে মনিও লগাই দিয়া আছে কাপোৰযোৰত আৰু গোটেই সাইডে সাইডে এইটো মানে পখিলা ডিজাইনটোৱে আহিব ৰাণী পিংক কালাৰ হয় কালাৰটো বহুত বেছি ডাৰ্ক হয় ৰাণী পিংক আচলত দুই লাইন থাকিব আৰু গোটেই সাইডে সাইডে থাকিব মাজত সৰু সৰু বুটা থাকিব আৰু সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব ব্লাউজ পিসতো কাম কৰা আছে আৰু এখন মেখেলা সৰস্বতী পূজাত পিন্ধিব পৰা খুব ধুনীয়া এজোৰ কাপোৰ মেখেলাটো এনেকে ওপৰলৈকে ফুল কৰা আছে যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে স্ক্ৰীনশ্বট ল'ব লৈ স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছআপ কৰিব ইজোৰ চাদৰখন দহি আছে মেখেলা চিলোৱা নাই মেখেলা চিলাব লাগিলে এক্সট্ৰা হ'ব ইজোৰ ল'ব পাৰিব 2500 মাত্ৰ 2500 টকা 2500 টকাত হাতেৰে চিলাই কৰা কাপোৰ ইজোৰ কিন্তু মেচিনত চিলাই কৰা নহয় হাতেৰে চিলাই কৰা বুৰত অকমান দামো থাকে এয়া চাওক হাতেৰে বেজিৰে চিলাই কৰা হয় ফুলটো দেখাই দিছো ইয়াৰ পিছত দেখাম এজোৰ স্ক্ৰীন প্ৰিন্টিং কৰা পাতল হালধীয়া ৰঙৰ এয়া চাওক পাতল হালধীয়া ৰঙৰ একেবাৰে পাতল হয় ৰংটো পাতল হালধীয়া ইয়াতে অকমান দাগ দেখিবও পাৰে আপোনালোকে একদম পাতল হালধীয়াত এনেকে অৰেঞ্জ কালাৰৰ খুব ধুনীয়া এটা ফুল কৰা আছে আৰু অৰেঞ্জ কালাৰেৰে দহিটো কৰা আছে এয়া চাওক এইটো আচল থাকিব আৰু গোটেই সাইডে সাইডে সেই ফুলটোৱে আছে মাজত এনেকে বুটা এটা আছে গোটেই কাপোৰযোৰৰ মাজত এনেকে বুটা আছে গোটেই কাপোৰযোৰ লাইট কালাৰ হয় খুব ধুনীয়া
এয়া চাওক আপোনালোকে নিজৰ কাৰণেও ল'ব পাৰে গিফ্টৰ কাৰণেও ল'ব পাৰে কাপোৰবিলাক যেহেতু হাতে কৰা হয় একদম ইউনিক হয় এইবোৰ আপোনালোকে দোকানত বিচাৰিলেও নাপাব এইটো ব্লাউজ পিছত কাম কৰা আছে আৰু এইটোৰৰ যে মেখেলাখনো চিলোৱা আছে দহিটো কৰা আছে অৰেঞ্জ কালাৰেৰে আৰু মেখেলাত এনেকে ওপৰলৈকে বুটা থাকিব আৰু ফুলটো দুই লাইন থাকিব যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 1250 টকা 1250 টকা হ্যান্ডমেড মিক্স পাটৰ হয় কাপোৰজোৰ এজোৰ কলা ৰঙৰ দেখাও মেচিন এমব্ৰয়ডাৰী কৰা খুব ধুনিয়া গজ বুটা ডিজাইন মাল্টি কালাৰ বুটা কৰা হৈছে মানে গুটিকেটা কালাৰেৰে এনেকে বুটা কেটা কৰা হৈছে আৰু মাল্টি কালাৰ দহিও কৰা আছে কাপোৰজোৰত আছক মাল্টি কালাৰ দহি কৰা আছে লগতে আসলটো এনেকুৱা থাকিব গুটিকেটা কালাৰেৰে এনেকে আসলটো কৰা হৈছে আৰু মাজত বুটা দিয়া হৈছে সৰু সৰু বুটা এনেকে কালাৰিং বুটা আৰু গুটি সাইডে সাইডে এনেকে গজ বুটাটোয়ে থাকিব দহিটো দেখাই দিলো দহিটো খুব ধুনিয়াকৈ মাল্টি কালাৰত কৰি দিছো ইয়াৰে আপোনাৰ ব্লাউজ পিসো থাকিব ব্লাউজ পিসৰ হাতত পৰাকৈ কাম কৰা থাকিব এটো আৰু মেখেলাখন সিলাই ৰেডি কৰা আছে কেৱল ব্লাউজ পিসটো সিলালে হল দহি কৰা আছে মেখেলা সিলাই ৰেডি কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব এনে মই এনেকুৱা হেভি ডিজাইন বিলাক 2500 লও ইজোৰ ল'ব পাৰিব মাত্ৰ 2200 টকা 2200 টকাত ল'ব পাৰিব এজোৰ বগা ৰঙৰ দেখাও যেহেতু সৰস্বতী পূজাও আহি আছে বগা ৰঙৰ কাপোৰ আপোনালোকে বহুত বেছি বিচাৰে ওচৰৰ পৰা দেখাইছো এয়া চাওক গোলাপ ফুলৰ খুব ধুনিয়া এটা ডিজাইন কৰা হৈছে ওচৰৰ পৰা এখানে দেখাইছো ইয়াতে ৰঙা আৰু কফি কালাৰ দুইটা কালাৰ এড কৰা হৈছে গোলাপ ফুলৰ ডিজাইনটো এতিয়া মেলি দেখাই দিও কাপোৰজোৰৰ আসলটো থাকিব এনেকুৱা দুটা দুটা ডাঙৰ ফুল মাজত এটা সৰু ফুল আৰু সাইডে সাইডে এনেকে সৰু সৰু ফুল কেটা এনেকে সৰু সৰু গোলাপ ফুল কেটা এনেকে সাইডে সাইডে কৰি দিয়া হৈছে ইয়াৰে মাজৰ ডিজাইনটো হেভি হয় বুকৰ ডিজাইনটো এটো বুকৰ ডিজাইনটো এনেকুৱা হেভি হয় কাপোৰজোৰত অবশ্যই লেজ এটা লগালে আকৌ বেছি ভাল লাগিব বুকৰ ডিজাইনটো এনেকে আহিব মই এটো ডিজাইনত যে কিমান কাপোৰ বনাইছো মই আপোনালোকক হিচাপে দিব নোৱাৰো বেছিভাগ কালাৰিংতে বনাইছো আৰু বগাটো প্ৰথম বগাতে ভালে কিজোৰ বনাইছিলো এতিয়াও দুজোৰ বগাত অৰ্ডাৰ আছে মোৰ কিন্তু তেও কালাৰ কম্বিনেশনটো বেলেগ বিচাৰিছে বাবে আকৌ বনাব লগা হৈছে কিন্তু এইজোৰ মোৰ ষ্টকত আছে যদি ল'ব বিচাৰে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব মেখেলাত এনেকে ডাঙৰ ফুল দুটা সৰু ফুল এটা এনেকে আছে আৰু ইয়াতে এনেকে ফ্ৰেঞ্চ নাটখিনি অলপ বেছিকৈ দিয়া হৈছে কাপোৰজোৰত যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ এনে মই লও 3200 এনেকুৱা ডিজাইনত ইজোৰ মই যেহেতু কৈছো ষ্টকত থকাবোৰ মই অফাৰ প্ৰাইজত দিছো 2880 টকাত ল'ব পাৰিব 80 টকাটো কুৰিয়াৰ চাৰ্জ হয় স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব কাপোৰজোৰ দহিও কৰা আছে ৰেডি কৰা আছে মেখেলাও সিলোৱা আছে এবাৰ আকৌ এজোৰ দেখাম ৰিবন এমব্ৰয়ডাৰী কৰা খুব ধুনিয়া মেখেলা চাদৰ কালাৰটো এটো জাৰ্মান ব্লু বুলি কয় নাজানো কি কালাৰ দোকানত ফুডতে তেনেকে কৈছে এটো আসল থাকিব কাপোৰজোৰ অলপ বেছি হেভি হৈ গল কৰতে কৰতে আসলটো মানে এনেকুৱা আসলটো তেনেকে দুই লাইন থাকিব আৰু গোটে সাইডে সাইডে হেতু ফুলে কৰা আছে এনেকে সাইডটো এটো ফুল কৰা আছে আসলটো অলপ বেছি হেভি হৈ গৈছে এসব এনেকে আহিব কাপোৰজোৰ এনেকে আহিব ফুলটো আৰু আসলটো মই দেখাই দিলো আসলটো এনেকে ওপৰলৈকে ফুল কৰা আছে আসলটো এনেকে ওপৰলৈকে ফুল কৰা আছে সেম কালাৰ ব্লাউজ পিস পাব ব্লাউজ পিসটো ফুল কৰা আছে আৰু এখন মেখেলাখন সিলাই ৰেডি কৰি দিয়া হৈছে দহি কৰা আছে মেখেলা সিলাই ৰেডি কৰা আছে যদি ইজোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব ইজোৰ ল'ব পাৰিব 2550 টকা 2550 টকা বেলেগ কালাৰ অৰ্ডাৰ কৰিলে প্ৰাইসটো বেছি পৰিব এজোৰ দেখাম মেচিন এমব্ৰয়ডাৰী কৰা কন্ট্ৰাষ্টত বগা ৰঙৰ চাদৰ পিংক কালাৰৰ মেখেলা ব্লাউজ চাদৰখন থাকিব চান্দেৰী কটনত খুব ধুনিয়া হয় কাপোৰটো
চান্দেৰী কটনত টিউলিপ ডিজাইন এয়া চাওক টিউলিপ ডিজাইন 3 লাইন দিয়া হৈছে দহিটো কৰা আছে অলপ ডাঙৰ ডাঙৰকে এনেকে নামঘৰত পিন্ধিব বা পূজা পৰ্বণত পিন্ধিব বহুত বেছি ভাল সাইডে সাইডে ফুলটো থাকিব মাজত ফুল দিয়া নাই যেটো আসলটোতে মানে 3 লাইন দিয়া হৈছে অলপ বেছি কৈ দিয়া হৈছে আৰু পিংক কালাৰৰ ব্লাউজ পিস থাকিব পিংক কালাৰৰ মেখেলা থাকিব পুৰা ৰেডি টু ওয়্যাৰ আছে মেখেলা সিলাই ৰেডি কৰা আছে সাদৰ দহি কৰা আছে যদি ইজোৰ কাপোৰ পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব ইজোৰ লব পাৰিব 2200 ত ইজোৰ কাপোৰ লব পাৰিব এজোৰ আকৌ ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা সাদৰ দেখাইছো পাৰ্পল কালাৰত পাৰ্পল মানে এটো ওয়াইন কালাৰ টাইপ ওয়াইন কালাৰত কি অকমান লাইট পাৰ্পলে হয় এখন মেখেলাটো এনেকে তিনিটা থাকিব এটো ব্লাউজ পিস আৰু এখন সাদৰ এনেকুৱা ডিজাইনবোৰ মই 2500 লও আজি অফাৰ প্ৰাইজত পাব কাপোৰজোৰ সব আসলটো দেখাই দিলো আৰু বুকৰ ডিজাইনটো এনেকুৱা হেভি হয় মই বাৰু ফটোখন সাইডত লগাই দিম যদি মনত থাকে আৰু সব এটো সাইডত এনেকে আহিব ডিজাইনটো বুকৰ ডিজাইনটো এনেকে আহিব এটো ব্লাউজ পিস আৰু মেখেলাখন দেখাই দিলো এখন মেখেলা ইজোৰ কাপোৰ যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব এনে এটো ডিজাইনত মই 2500 লও ইজোৰ অফাৰ প্ৰাইজত পাব মাত্ৰ 2180 টকা 2180 টকাত আপোনালোকে লব পাৰিব ইজোৰ মেখেলা চাদৰ এবাৰ আকৌ এজোৰ হেখত দেখাম পাৰ্পল কালাৰে হয় কালাৰবোৰ একেই পৰি যায় ৰিবন এমব্ৰয়ডাৰী ইজোৰ পাৱাৰলুম মিক্স পাড হয় ইজোৰ আপোনালোকে লব পাৰিব মাত্ৰ 1880 টকা একেবাৰে অফাৰ প্ৰাইস 1880 টকাত ৰিবন এমব্ৰয়ডাৰী হাতেৰে এমব্ৰয়ডাৰী কৰা এটো ডিজাইনটো বহুত বনাইছো আগতে এটো আসল থাকিব আৰু ইয়াৰে সাইডৰ ডিজাইনটো দেখাই দিও সাইডত এনেকে দু সাইডে থাকিব এনেকে এফালে আৰু এফালে এসা দু সাইডে এনেকে থাকিব আপোনালোকে মিলিও পিন্ধিব পাৰে জাপিলৈও পিন্ধিব পাৰে তেনেকে সুবিধা কৰি দিয়া হৈছে দু সাইডে থাকিব কালাৰটো অকমান লাইট আহিছে কেমেৰাত অলপ ইয়াতকৈ ডাৰ্ক হয় পাৰ্পল কালাৰ আৰু ব্লাউজ পিছতো এনেকে ফুল কৰা আছে হাতত পৰাকৈ এটো ব্লাউজ পিস থাকিব আৰু মেখেলাখন এখন মেখেলাখন সিলাই ৰেডি কৰা আছে দহি কৰা আছে ডাইৰেক্ট পিন্ধিলে হ'ল 1880 টকাত লব পাৰিব 1800 টকা কুৰিয়াৰ চাৰ্জটো 80 টকা স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আজিলৈ আছিল এইখিনিয়ে মেখেলা চাদৰ তথাপি ভিডিওবোৰ দীঘলীয়া হৈ যায় এইখিনি বুলি কৈছো যদিও ভালেখিনি দেখাইছো আকৌ বহুতখিনি আছে ষ্টকত মই কৈছোৱে মই বছৰটোৰ শেষৰ দিন কেইটাত আপোনালোকলৈ ভিডিওসমূহ আগবঢ়াই যাম যিখিনি কাপোৰ মোৰ ষ্টকত আছে আপোনালোকক দেখুৱাই যাব চেষ্টা কৰিম আৰু যিমান পাৰো কমত দিব চেষ্টা কৰিম যেহেতু এইবোৰ কাপোৰ হাতেৰে কৰা হয় মানে এমব্ৰয়ডাৰী বুলিয়ে নকও এমব্ৰয়ডাৰী বা ফেব্ৰিক হক গোটেইখিনি হাতেৰে কৰা কাম সেইবাবে সময় যথেষ্টখিনি লাগে কষ্টও যথেষ্টখিনি হয় অকমান প্ৰাইসটো বেছি পৰে কিন্তু সকলোতকৈ পৃথক হয় কাপোৰবোৰ একদম ইউনিক হয় আপোনালোকে দোকানত কিনিব গলেও এইবোৰ কাপোৰ নাপায় সেইবাবে কাপোৰখিনি কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব আৰু লগতে যি সকলৰ পছন্দ হৈছে অৰ্ডাৰ কৰিব তেনেহলে আজিলৈ আহিছো আকৌ আহিম ধুনিয়া ধুনিয়া মেখেলা চাদৰলৈ তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক তাৰে কামনা কৰিছো ধন্যবাদ